মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে ক্লাছ 7 ছ'চিয়েল ছায়েন্সৰ ইউনিট নম্বৰ 1 ভূপৃষ্ঠত সময় গণনা এই পাঠটোৰ কুৱেশ্যন এনচাৰসমূহ লৈ আহিছোঁ। তোমালোকৰ লগত ডিছকাশ্যন কৰিম। তোমালোকে যদি ভিডিঅ'টো ভাল পোৱা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা। কিবা যদি তোমালোকৰ খোকোজা থাকে, সুধিবলগীয়া থাকে, তেতিয়াও তলৰ কমেণ্টত সুধিব পাৰা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা। চোৱা, ইয়াৰ প্ৰথম কুৱেশ্যনটোত আছে চমু উত্তৰ দিয়া। চমু উত্তৰ দিয়াত তোমালোকৰ প্ৰথম কুৱেশ্যনটো কি সুধিছে? দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান? তো আমি কিমান পাইছোঁ? 360ডাল, 360ডাল আমাৰ টোটেল দ্ৰাঘিমা ৰেখা আছে। তাৰপিছত ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান? তো এইটো হৈছে 82.5 ডিগ্ৰী বা 82 ডিগ্ৰী 30 মিনিট। ঠিক আছে, এলাহাবাদৰ ওপৰেদি যিডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে সেই ৰেখাডালৰ সময়টোকে আমি ধৰোঁ 82.5 ডিগ্ৰী। ঠিক আছে, গ নম্বৰটো হৈছে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন? উত্তৰটো কি হ'ব? 24 ঘণ্টা বা 1 দিন। তাৰপিছত আছে গ্ৰীনিছৰ ওপৰেদি কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বোলে? তো আমি কি লিখিম? এইটো গ্ৰীনিছ মান সময়। কৌণিক দূৰত্বৰ জোখৰ একক কি? এইটো কি হ'ব? ডিগ্ৰী। ঠিক আছে, ইয়াতে যেনেকৈ মই ডিগ্ৰীৰ চিম্বলটো দিছোঁ এইটো। তাৰপিছত চাবা 2 নম্বৰ কুৱেশ্যনত আছিলে খালী ঠাই পূৰণ কৰা। তো ক নম্বৰটো তাৰে পৃথিৱীৰ পৰিধিয়ে কেন্দ্ৰত কিমান ডিগ্ৰী কোণ কৰি থাকে? আমি কি পাইছিলোঁ? 360 ডিগ্ৰী বা 360 ডিগ্ৰী। খ নম্বৰটো হৈছে দ্ৰাঘিমা ৰেখাৰ মান বা জোখক ডেছ বুলি কি বুলিব? এইটো হৈছে দ্ৰাঘিমাংশ। গ নম্বৰ কুৱেশ্যনটো হৈছে প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ কৌণিক দূৰত্ব কিমান বা ডেছ দ্ৰাঘিমাংশ? তো এইটো কি লিখিম আমি? 0 ডিগ্ৰী। তাৰপিছত ঘ নম্বৰটো হৈছে মধ্যাহ্ন সূৰ্যৰ পৰা পূব ফালে 15 ডিগ্ৰী আঁতৰত থকা ঠাইখনত ডেছ বাজিব। কেইটা বাজিব এইটো দিছে? আবেলি 1 বাজিব। ঠিক আছে, নহ'লে তোমালোকে 1 PM বুলিও লিখিব পাৰা। তাৰ পিছৰ কুৱেশ্যনটোত সুধিছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। চোৱা, 3 নম্বৰটোত আছে শুদ্ধ অশুদ্ধ নিৰ্ণয় কৰা। প্ৰথম কুৱেশ্যনটো হৈছে পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতেই সূৰ্যৰ সন্মুখীন হয়। এইটো শুদ্ধ নে অশুদ্ধ? এইটো হ'ব অশুদ্ধ। ঠিক আছে, তাৰপিছৰ কুৱেশ্যনটো হৈছে ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা 180 ডিগ্ৰী অতিক্ৰম কৰাৰ সময়ত 1 দিন যোগ দি ল'ব লাগে, হয়নে? এইটো কি লিখিবা? এইটো হৈছে শুদ্ধ বা সঁচা। তাৰপিছত তোমালোকৰ কি কুৱেশ্যন আছে? কোনো এখন ঠাইত নিশা 12 বাজিলে মানে ৰাতি 12টা বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয়, হয়নে নহয়? ৰাতি 12টাৰ পিছত আমি কি লিখোঁ? AM লিখোঁ। তো তাৰমানে কি? ৰাতিপুৱা। তো এইটো কি হ'ব আমাৰ? শুদ্ধ। ঘ নম্বৰটো আছে 180 ডিগ্ৰী দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান 12 ঘণ্টা। এইটো শুদ্ধ। গ্ৰীনিছতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত। এইটো শুদ্ধ। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটোত কি উলিয়াব দিছে? শুদ্ধ উত্তৰটো বাছি উলিওৱা। চোৱা, প্ৰথম কুৱেশ্যনটো হৈছে ভ্ৰমণকাৰীয়ে গ্ৰীনিছৰ মান সময় অনুসাৰে গ্ৰীনিছৰ পশ্চিমে গ'লে সময় লাভ হ'ব নে লোকচান হ'ব বুলি তুমি অনুভৱ কৰা? এইটো কি হ'ব? লাভ হ'ব, হয়নে নহয়? তাৰপিছত খ নম্বৰটো হৈছে গ্ৰীনিছতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয়, গতিকে মুম্বাই পূব/পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত। এইটো কি হ'ব? যোনপিনে আগতে সূৰ্য উদয় হ'ব সেইটো কি হ'ব? পূব দিশত হ'ব, হয়নে নহয়? গতিকে শুদ্ধ উত্তৰটো হৈছে পূব দিশ। তাৰ পিছৰ কুৱেশ্যনটো প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমা ৰেখাত 4 মিনিটকৈ সময় কি হ'ব? আগবঢ়া নে পিছপৰা? এইটো আগবঢ়া। তাৰ পিছৰ কুৱেশ্যনটো চাবা, ভাৰতীয় মান দ্ৰাঘিমা ৰেখা হিচাপে ইয়াৰে কোনটো 83 ডিগ্ৰী 20 মিনিট, 90 ডিগ্ৰী 82.5 ডিগ্ৰী পূব দ্ৰাঘিমা ৰেখাডালক গ্ৰহণ কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰ কি হ'ব? 82 ডিগ্ৰী 30 মিনিট। এইটো আমি আগতেও আলোচনা কৰিছোঁ। তাৰপিছত চাবা 9 নম্বৰটো আমি পিন্ধা সাধাৰণ হাত ঘড়ীবোৰ
স্থানীয় সময় গ্ৰীনিছ মান সময় ভাৰতীয় মান সময় মতে চলে। আমি যে ঘড়ী পিন্ধো তাৰ সময়টো কি মতে চলে? ভাৰতীয় মান সময় মতে চলে, হয়নে? এইটো একদম চিম্পল কথা। নহ'লে কি হ'ল হয়? সময়ৰ ডিফাৰেঞ্চ হ'ল হয়, হয়নে? বেলেগ বেলেগ ঠাইত গ'লে বেলেগ বেলেগ সময় দেখালে হয়, হয়নে? এতিয়া আমি য'তেই নাযাওঁ কিয় আমাৰ ঘড়ীত একে সময়ে শ্ব' কৰে। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটোত পাৰ্থক্য লিখিব দিছে কাৰ কাৰ মাজত? অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখা আৰু স্থানীয় সময় আৰু মান সময়। মই এইকেইটাৰ কুৱেশ্যনৰ এনচাৰ লিখি উলিয়াইছোঁ, মই তোমালোকক দেখুৱাই আছোঁ। চোৱা, প্ৰথমটো কি আছিলে? অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত পাৰ্থক্য লিখিব দিছিলে, হয়নে? এতিয়া অক্ষৰেখা কোনবিলাক আছিলে? বিষুৱ ৰেখাৰ সমান্তৰালকৈ পূবা পশ্চিমাকৈ কিছুমান ৰেখা উত্তৰ মেৰু বিন্দু আৰু দক্ষিণ মেৰু বিন্দুলৈ কল্পনা কৰা হৈছে আৰু এই ৰেখাবোৰ হৈছে অক্ষৰেখা। তাৰপিছত দ্ৰাঘিমা ৰেখা কোনবিলাক? আনহাতে উত্তৰ মেৰুবিন্দু আৰু দক্ষিণ মেৰুবিন্দু সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ ৰেখা কল্পনা কৰা হৈছে সেই ৰেখাবোৰ হৈছে দ্ৰাঘিমা ৰেখা। এইটো হৈছে পাৰ্থক্য, মেইন পাৰ্থক্য। এতিয়া চাবা, নেক্সট পাৰ্থক্যটো আমি কি লিখিব পাৰোঁ? যে অক্ষৰেখাসমূহ উত্তৰ আৰু দক্ষিণ মেৰুলৈ 1 ডিগ্ৰী 2 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে থাকে, হয়নে? আনহাতে দ্ৰাঘিমা ৰেখাবোৰ 0ৰ পৰা পূবলৈ 180ডাল আৰু পশ্চিমলৈ 180ডাল, মুঠ কিমানডাল থাকে? 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে, হয়নে? এইটো এটা পাৰ্থক্য তোমালোকে লিখিব পাৰা। তাৰপিছত স্থানীয় সময় আৰু মান সময়ৰ মাজত পাৰ্থক্য সুধিছে। চাবা, কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থান চাই যি সময় গণনা কৰা হয় তাকে ঠাইখনৰ স্থানীয় সময় বোলে। বেলেগ বেলেগ দ্ৰাঘিমা ৰেখাত অৱস্থিত ঠাইৰ স্থানীয় সময় বেলেগ বেলেগ হয়। আনহাতে সময় গণনাৰ সুবিধাবোৰ দূৰ কৰিবলৈ দেশ এখনৰ সোঁমাজেৰে পাৰ হৈ যোৱা দ্ৰাঘিমা ৰেখা এডালৰ স্থানীয় সময়ক সমগ্ৰ দেশখনৰ সময় গণনাৰ বাবে গ্ৰহণ কৰা হয় আৰু ইয়াকে দেশখনৰ মান সময় বুলি ক'ব পাৰোঁ, হয়নে? এইটো মেইন পাৰ্থক্য, তোমালোকে মনত ৰাখিবা, হয়নে? এতিয়া চোৱা, আমি কৈ থাকোঁ না, এই মান সময়টো কি হয়? গোটেইখন দেশৰ কাৰণে এটাই হয়, হয়নে নহয়? স্থানীয় সময়বিলাক স্থানভেদে বেলেগ বেলেগ হ'ব পাৰে। সেই অসুবিধাসমূহ আঁতৰ কৰিবৰ কাৰণে, হয়নে, দেশ এখনৰ কি হয়? সোঁমাজেৰে যোৱা তোমাৰ পাৰ হৈ যোৱা দ্ৰাঘিমা ৰেখাডালৰ স্থানীয় সময়ক দেশখনৰ সময় গণনাৰ বাবে গ্ৰহণ কৰা হয়। যেনেকৈ আমি উদাহৰণস্বৰূপে কি ক'ব পাৰোঁ? ভাৰতত যিডাল এলাহাবাদৰ ওপৰেদি গৈছে 82.5 ডিগ্ৰীৰ দ্ৰাঘিমা ৰেখা, সেই দ্ৰাঘিমা ৰেখাডালৰ সময়ক কি বুলি কওঁ? আমি ভাৰতৰ মান সময় বুলি ধৰোঁ আৰু সেই সময়টো গোটেই দেশখনৰ বাবে এটা সময় বুলি আমি চলোঁ, হয়নে? ঠিক আছে, তোমালোকৰ গোটেই কুৱেশ্যন এনচাৰসমূহ মই ইয়াত ভিডিঅ'টোত ছল্ভ কৰি দিছোঁ। তোমালোকে কপিত কুৱেশ্যন এনচাৰসমূহ টুকি ল'বা, টুকি লৈ ভালদৰে মুখস্থ কৰিবা, লিখি চাবা আৰু কিবা যদি টান পোৱা তেতিয়াহ'লে কমেণ্ট কৰিবা, ঠিক আছে? আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট নিশ্চয় কৰিবা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবা দেই। তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, তেতিয়াহে ন'টিফিকেশ্যনবিলাক পাই থাকিবা, হয়নে? ঠিক আছে, বাই বাই, টেক কেয়াৰ।